sona nangoni minemenuka zen rangkarangirang reponima nangonuki yang sanjo pagela. Hey guys, welcome back to my power channel. তো আমি এতিয়া যাই আছো লখিপুৰ আৰু ইপিনে আছে বাবা নংৱান কিবা কবি তো এতিয়া আমি গৈ আছো বজাৰলৈ এজন মানুহ লগ কৰিম মানে তো চাই থাকক গাইস মজা সাইকেলিং ইজ বেস্ট নো টেল নো নট বেল ও ভাই هلا اجا الزعيم العظيم এটা প্ৰডাক্টৰ বিষয়ে কৈ আছো ও এইটো দেখাই আছো প্ৰডাক্টটো হল fatafutaSandal.com ই যেনেকুৱা পিন্ধক আপুনি দৌৰিব যাওক কাম কৰিব যাওক এনেকুৱা ফাটিলেও আপুনি দৌৰিব পাব আৰু এনেকুৱা মজা এই চেণ্ডেলটো মই 5 বছৰ হ'ল এই চেণ্ডেলটো বৰ্তমানলৈকে মাখায়া ইউজ কৰি আছো আহি পালো ব্লক আছে নেকি খোলা হেল্ল' স্যার তো আমি চেণ্ডেলটো ইয়াত থৈ দিম তাৰপিছত যাং এখন ইয়াত ইয়াৰ স্যার আপুনি কি স্যার আগে আছে নেকি এই যে আমাৰ এটা ব্ৰাছ কৰি আছে মানে আহি পালোঁ মানে জাষ্ট দে ব্ৰাছ কৰি লওঁ আগতে অ' ভাই নজাৰা দেখ না একবাৰ এইটো আমাৰ এইপিনে ক্ৰিকেট খেলা হৈ আছে লখিপুৰ আৰু এইটা হ'ল কিবা স্কুল গাৰ্লছ স্কুল ইটো লখিপুৰ লখিপুৰ। ইয়াত আছে হস্পিটালি আগত আছে হস্পিটালি এই ডাঙৰ যে বিল্ডিং দেখি আছে এইটো হস্পিটেল আমি বিল্ডিঙত আহি গ'লোঁ একদম ওপৰত ফাইনেলি একদম ওপৰত আহি গ'লোঁ ওপৰত দৃশ্যকেইটা চাওঁ কেনেকুৱা তো আটাইতকৈ ওপৰত আহি গ'লোঁ বড় ভাই আনি দিল আমাক ওপৰত মানে দেখাব বোলে তাই জেগাটো কেনেকুৱা থাকে আৰু কিনা তো আমি চাম এতিয়া আৰু এইটো হ'ল থানামুৰ এইটো থানামুৰ বোলা হয় চবচে ওপৰত আছোঁ বৰ্তমান এইটো আমি থাৰ্ডতলত আছোঁ বৰ্তমান এইপিনে মানুহ আৰু ইয়াত বজাৰ হয় ইয়াত দোকান আছে কিবা কিবি পোৱা যায় আপুনি যি বিচাৰে তাকে পোৱা যাব বজাৰ হয় ৰাতিপুৱা আৰু এইটো চাৰিআলি হয় আমাৰ চাইকেলটো এই ইয়াত থৈ দিছোঁ পাৰ্কিং কৰি এই ইয়াত দেখি আছে নহয় এইটো আৰু এইটো বড় ভাই কিবা কবি নেকি ক মানে কি কম এই যে মানে ঠাণ্ডা দিনত না একেবাৰে বেয়াকে ঠাণ্ডা লাগে মানে ৰুটত মানে ওলালো মানে যেন এখন লাগে আৰু কি কিবা পাক আৰু কিনা বুডিটা অলপ এনাৰ্জি হওক আৰু কিনা এই যে আমাৰ বাবা নংৱান কি চাই আছে দাড়ি গাজা নাই তাকে চাই আছে তাই তো আমাৰ দেখা শুনা হৈ গ'ল এখন নামি যাম একদম কি তো আমি এতিয়া ৰুমৰ ভিতৰত আহি কিনো আৰু ৰুমৰ সোমোৱাৰ আগতে আপোনালোকে দেখা পাব এই আমাৰ অসমীয়াসকলৰ ভূপেন হাজৰিকা তাৰপিছত ৰাধাকৃষ্ণ APJ আব্দুল কালাম তাৰপিছত আমাৰ ইয়াত জাপি বোলা হয় আমাৰ অসমত এইটো লাগিবই বিহু হওক যি হওক আমি এলা আমাৰ ৰুমটো চাওক এলা আমি ৰাতি ইয়াতে থাকিম সৰি নাথাকিম দেখাইছো জানে মই থাকিলে না হালকা জবাব এই দেখ আমাৰ বুঢ়া ভাইটো VIP ৰুম দেখাই দি আছে এই চাব পাৰে আপোনালোকৰ কাৰণে আহক এইটো চাওক আপোনালোকে VIP ৰুমত তোমালোকে এটা টিভি দেখা পাব টিভি থাকিব তাতে এটা এচি কুলাৰ তাৰপিছত ইটো হ'ল আইনা য'ত আমি চুলি আপোনালোকে আহিবি গোটেই চাফা থাকিব ইয়াৰ কোৱালিটিগিলা জানে আপোনালোকে আপুনি ইয়াত আহিব অকলে শুই ইয়াত আপোনালোকে আহিবি বহুত মজা হ'ব আপোনাৰ যদি টিভি চাবলৈ মন আছে বহিবি বিন্দাছ আপুনি ইয়াত আৰাম পাব বহি আপুনি আৰাম পাব আৰু যদি আপোনাৰ কিবা পাৰ্চনেল বস্তু ল'ব লাগে ইয়াত থবি আপোনাৰ কাপোৰ কানি যদি থৈ ইয়াত থ'ব পাৰে আৰু গা ধুব লাগিলে টয়লেট লাগিলে আৰু এইটো আপোনালোকৰ কাৰণে ইমান আহক আপোনালোকৰ কাৰণে ইমান বঢ়িয়া যে আপুনি চাবোন দি হাত ধুব মুখ ফ্ৰেছ কৰিব ইয়াত আইনাও আছে আইনা থাকিব আপোনালোকৰ গা ধোৱাৰ কাৰণে পানী এনেকৈ কৰিলে ওলাব এতিয়া গা ধোৱাৰ কাৰণে এতিয়া ওলাব তাৰপিছত এতিয়া যদি হাগে আপোনালোকে একেবাৰে হাগিব পাৰিব ইমান চাম আৰু কিন্তু পানীটো অলপ দামাই কৰি দি থৈ যাবি কাৰণ নেক্সট টাইমত যিটো মানুহ আহে অলপ ভাল বুজিলোঁ তো আমি এতিয়া হ'ল আপোনালোকৰ ৰুম দেখাওঁতে বন্ধ কৰি দিওঁ এখন আহি যদি আপুনি বহিবও খোজা আপুনি বহিব পাৰা বিন্দাছ আৰু যদি ঘুমাব খোজা ঘুমাই দিবি আপোনাৰ কাৰণে দুটা কৰি বালুচ থোৱা হ'ব তো কোৱালিটিটো জানা হ'লে আপোনালোকে আৰু না আৰু যদি ঠাণ্ডা লাগিল এইটো দিব আৰু যদি বেছি ঠাণ্ডা লাগিলে আপোনাক আৰু মেনেজাৰক কৈ দিবি মেনেজাৰ আনি দিব ন শুনিছাম আৰু আমাৰ বাবা নংৱান বহি আছে বাবাৰ মেনেজাৰটো হ'ল এই যে আমাৰ দাদা বড় ভাই আমাৰ বড় ভাই কিবা ক'ব নেকি আপুনি মই আৰু কি কম আপোনালোকে ইয়াত আহিল ভাল লাগিল বহুত দিনৰ মূৰত লগ পাল এইটো আমিও লগ কৰিম বুলি ভাবিছোঁ না মানে আপোনালোকে জানে নাজানো কৈ আছোঁ আপোনালোকে জানে নাজানো বাট এইটো আমাৰ দাদা ভাল গান গায়
মজা গান গাই দেই তো আমি এতিয়া দাদাৰ গান গোৱাটো শুনিম তো ইটো কাৰণে আমি আহিছো গান শুনিম কাৰণে আপুনি এটা মান গান দুই খালি মান কৈ দিয়া জাস্ট দুই খালি লাজ লাগে বে একদম পুৰা লাজ লাগে মানে গানটো মানে ক্লিয়াৰ নাই লাষ্ট এইটো আমাক খাই লাজ হয় লাষ্টে আমাক খাই এইকাৰণে লাজ খাব নালাগে একদম ফ্ৰী মনে দুই খালি কৈ দিয়া যা কোনটো গান আছিল বে আপুনি যোনটো জানে ৰেপ যি হওক আমি ইমান গানৰ নাম নাজানো নহয় আমিতো গানৰ নাম নাজানো নাজানো আমি গানটো নপঢ়োৱে আমি ফানি ব্লগাৰ হয় তো দো লাইন দৌলাই जाने जा जाने बाहर दिल में है जो तेरा ख्याल ख्याल भी क्या ऐसी चीज है जो मेरे दिल में करीब ले आती है जो पैरों से ताली मुंह से गाली फिर भी उसको लगता है दिल से गाली बेबी फिर भी दिल से गाली हिरने जैसे चाल बेबी गोरे तेरे गाल लिप्स so sweet baby dress तेरा hot ए ধন্যবাদ দাদাৰ কাৰণে ধন্যবাদ জনালো ইমান বঢ়িয়া গান গাইছে বঢ়িয়া নহয় বঢ়িয়া একদম বঢ়িয়া ইমান বঢ়িয়া যে কি কম আৰু না এনেতো মিউজিক চিষ্টেম কিছু নাই তাকো ইমান বঢ়িয়াকৈ গাই দিল আমাৰ এই দাদাটো বড় ভাই বেলেগ ফিলিং আহি আছে আমাৰ এইবাৰ আৰু এটা বড় ভাই গান গাই দিব তো গান শুনাই দিয়ক ৰ গানটো অলপ মিলিয়ে লো গান এখন বড় ভাই শুনাই দিব তো চাই থাকক মানে ভাল বেয়া নাজানো ভাল বেয়াৰ মাজত মানে গানটো মানে গাই দিছো মোৰ ছোট মোটো চেনেল আছে ভাই মোকো সাবস্ক্রাইব কৰি দিবি আৰু মানে ৰাবা গান হিও না মানে মোটা হে মানে ইয়াৰ নতুন চেনেল বেছি দিন হোৱা নাই এই নতুন জাষ্ট খুলিল এনেকুৱা চেনেল আহিল এইটো ছাবস্ক্ৰাইব কৰি দিবি লগতে আমাৰো ছাবস্ক্ৰাইব কৰি দিবি তো ভিডিঅ'টো চাই থাকক আমাৰ বড় ভাই এতিয়া এটা গান গোৱাই দিয়ক গান ডাইরেক্ট নেকি মুনিয়া সখারে বাও দোরাই জোরসিনি মানে সানানো রিবাননে কাতা রাখু এ ভুলাই জোয়ানো আনা মুনিয়া সখারে বাও দোরাই জোরসিনি মানে সানানো রিবাননে কাতা রাখু এ ভুলাই জোয়ানো আনা আঙি মন দুখ মানেতা আঙি মন খামামুঙেতা আঙি মন দুখ মানেতা আঙি মন খামামুঙেতা অতি সুন্দৰ বড় ভাই ইমান সুন্দৰকৈ গান গোৱাই দিল তো চাই থাকক বড় ভাই মজাকৈ গান গোৱাল তো ইয়াৰ চেনেল আছে তোমালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভাইৰ সাবস্ক্রাইব কৰিব নাপাৰিব এই যে মানে বাবা 1 বাবা 2 চেনেলটো মানে সাবস্ক্রাইব কৰি দিব আৰু লগতে মোক সাপোৰ্ট কৰিব আৰু মোক সাবস্ক্ৰাইব কৰি দিব এই তাইও অলপ সৰু সুৰা ছিংগাৰ হয় তো ছাপোৰ্ট কৰিব আৰু বাবা নোহোৱানি চব্জি বনাই আছে দেখাই আছো আপোনালোকক ৰোক দেখাই আছো বাবা নোহোৱা কি কৰা এই বাচন নাজি আছে তাই দেখা নাই কেনেকৈ আছে ভাই কি কম ভাই এইপিনে মানে চব্জি কাটা হ'ল চব্জি কাটাটো হ'ল মানে ভোক লাগিল বহুত দূৰৰ পৰা আহিল বেচা মানে বনাই খাব ইয়াত আছে আমলেট কণী আছে ইয়াতে মানে বিলাহী দি পুৰা ভালকৈ বনাই খাম আৰু কি না